কিছু সংখ্যক ব্যক্তিয়ে নিজৰ নিচা তথা পেছাৰ ঊৰ্ধত গৈ সচেতন জনতাৰ হৃদয় দখল কৰে আৰু এনেদৰে হৃদয় দখল কৰি উত্তৰণ ঘটে এক সামাজিক হত্যালৈ। এই উত্তৰণৰ প্ৰধান সমল বলিষ্ঠ স্পষ্টবাদী আৰু খামিদাঠ ব্যক্তিত্ব। हमारे घर में दुर्गा पूजा होता है तो तब उजान बाजार में जो इस्लाम पट्टी है वहाँ के हमारे भाई लोग आते हैं हमें हेल्प करने के लिए दुर्गा माँ की प्रतिमा उठाने में। इस्लाम पट्टी की गुलेना आंटी शी इज माय मॉम्स बेस्ट फ्रेंड, मेरी माँ की बेस्ट फ्रेंड है गुलेना आंटी। जब हज करने जाने वाली थी मुझे आज भी याद है मेरी मम्मी ने उनके घर लेके गए मुझे। क्यों? मक्का शरीफ में वो कुछ चढ़ावा देना चाहती थी मेरी मम्मी। ये शिक्षा दी जाती है आसाम में बच्चों को। We are not taught to discriminate between Hindu and Muslim. বিগত দুটামান বৰ্ষৰ পৰা বৰষাৰাণী বিষয়াৰ ব্যক্তিত্ব নিশ্চয়কৈ এগৰাকী অভিনয় শিল্পীতে সীমাবদ্ধ হৈ থকা নাই। বলিষ্ঠ অভিনয়ৰ সমান্তৰালকৈ বিভিন্ন সময়ত সামাজিক মাধ্যমত পুৰঠ শব্দজ্ঞান, দৃঢ়তা ভৰা শালীন কথনশৈলী তথা সংবেদী ভাৱনাৰ প্ৰতিফলনে বৰষাৰাণী বিষয়াক আৰোহণ ঘটাইছে এক সামাজিক হত্যালৈ। আপোনালোকৰ এই সমন্বয় শোভাযাত্ৰাৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পায় গৰ্বেৰে মোৰ বুকু উফন্দি পৰিছে। কিয় জানেনে? পুৱা মক্কাত যেতিয়া উদ্বোধন কৰিছিলে শ্ৰদ্ধাৰ খাদিম ডাঙৰীয়া আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ ডাঙৰীয়াই, তেওঁলোক দুয়ো উদ্বোধন কৰাৰ পিছত ইজনে সিজনৰ গালত ধৰি চুমা আদান প্ৰদান কৰিছে। গৰ্বেৰে বুকু উফন্দি পৰিছে যে এইখন অসম ভূমিৰ ছোৱালী মই, এইখন মোৰ সোণৰ অসম। আৰু আৱেগিক হৈছোঁ অথনিৰ পৰা চাই এই যে ভিৰত ঠেলা হাঁচাত ইজনে সিজনৰ ঘাম, এজনৰ ঘাম আনজনৰ ঘাম লাগিছে ইজনৰ সিজনৰ গাত। এজন যদি আক্ৰাম, এজন হৈছে ৰমেন, এজন হৈছে যদি নাছিৰ, এজন হৈছে ৰাহুল। এইফালে এগৰাকী যদি আফ্ৰিদা, এগৰাকী হৈছে মালতী। সঁচাকে গৌৰৱ অনুভৱ কৰিছোঁ যে এইখন অসম ভূমিৰ ছোৱালী মই। বৰষাৰাণী বিষয়াৰ বিয়া, অভিনেত্ৰী বৰষাৰ বিয়া, ক'ব লগা অথবা ভাবিব লগা একোৱেই নাই। কিন্তু অভিনয়ৰ পৰিসীমাৰ বেষ্টনী ভাঙি অভিনেত্ৰী বৰষাই জাতীয় আহ্বানত বীৰ দৰ্পে থিয় হৈ অভিনয় শিল্পীলৈ ধাৱমান হৈছে। সুবিধাবাদীৰ চৰিত্ৰত পৰিণত নোহোৱা বৰষাই খামিদাত সিদ্ধান্তৰে থিয় হৈ ৰৈছে এটি নিজস্ব অথচ সমূহৰ পথত। বিগত সময়ছোৱাৰ ঘটনা প্ৰবাহত আপোচবিহীন বৰষা নিৰ্মল বৰষুণজাকৰ দৰেই হৈ ৰ'ল স্বচ্ছ আৰু নিকা। সেয়ে বৰষাৰ বিয়ালৈ আমাৰ হিয়া ভৰা ওলক। দৰা ভাস্কৰ বৰুৱা বৰষাতকৈ বয়সত সৰু। সংস্কাৰমুখী পৰম্পৰাক আদৰিব নোৱাৰা ঠেক মানসিকতাৰ এচামে ইয়াৰে গইনালৈ ইতিমধ্যেই নেতিবাচক প্ৰতিক্ৰিয়াৰে আৰম্ভ কৰিছে আক্ৰমণ। অৱশ্যে সবল মানসিকতা আৰু অনুভৱী জীৱনবোধৰ গৰাকী বৰষাৰ দৃষ্টিত এনে আক্ৰমণ তুলুঙা আৰু পুতৌজনক বুলি বিবেচিত হ'ব বুলিয়েই আমাৰ ধাৰণা। মোৰ স্বামীক মই হেৰুৱালো 4 বছৰ আগতে। আজি এজন মোতকে কম বয়সীয়া ল'ৰাই সাহস কৰি আগবাঢ়ি আহিছে মোৰ জীৱন সংগী হ'বলৈ। কোনোতো নাহিল। মোৰ পৰিয়াল সুখী। তাতে এটা দিন মোৰ জীৱনৰ এটা দিনত মই বিবাহ পাশত আবদ্ধ হ'ব বিচাৰিছোঁ। স্বামীৰ বাবে নহয়, মোকো এজন সংগী লাগে। এই যে ৰাইজৰ মাজত গোটেই দিনটো থাকি ৰাতি উভতি যাওঁ, মোকো লাগে কোনোবা এজনে হাত ধৰি মোক ক'ব যে যি নহওক মই আছোঁ তোমাৰ লগত। সেইটো মোৰ ভুল হ'ব নোৱাৰে। আৰু মই বিয়া হ'ম বুলি কোৱাটোৱে মই জাতীয় দায়িত্বৰ পৰা পলাই যোৱাটোক নুসুচায়। বৰষাৰাণীয়ে ৰাজনীতি নকৰিলেও বৰষাৰাণীৰ জাতিৰ প্ৰতি যিটো স্থিতি আৰু আন্তৰিকতা মৃত্যুৰ শেষ মুহূৰ্তলৈকে থাকিব। সাধাৰণতে খ্যাত ব্যক্তিসকল সমূহৰ হৈ পৰে
সেয়ে সাধাৰণ জনতাৰ পৰা সচেতন ব্যক্তিলৈ সকলোৱে লক্ষ্য কৰে বিভিন্ন ক্ষেত্ৰৰ খ্যাত অথবা সফল ব্যক্তিসকলৰ নিচাগত তথা পেছাগত কাৰ্যৰ পৰা ব্যক্তিগত জীৱনশৈলীলৈ। জনপ্ৰিয়তা অথবা বিৰল সাফল্যৰ গইনালৈ কোনোৱে উভতকোৰে নাচিবলৈ ল'লে হয়তো অসহায় জনতাই কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে। কিন্তু খ্যাতনামা ব্যক্তিসকল নমনীয়, নিষ্ঠাবান আৰু জীৱনবোধ সুসংস্কৃত হ'লে অনুৰাগীৰ পৰিধিভেদি জনতাৰ হৃদয়ত সন্তৰ্পণে ইতিবাচক ক্ৰিয়া কৰে। বিগত সময়ছোৱাত বৰষাৰ তেনে এক প্ৰগাঢ় ব্যক্তিত্বই আমাক অধিকাংশ লোকক মোহিত কৰিছে। অসমীয়া জাতীয় অস্তিত্বৰ এই যুঁজ আজিৰ নহয়, এই যুগ যুগ ধৰি চলি আহিছে। এক দীঘলীয়া যাত্ৰা, এক দীঘলীয়া প্ৰক্ৰিয়া। দুখ লাগে মোৰ এটা কথা ভাবিয়ে যে অসমীয়া জাতি সদায় প্ৰতাৰিত হৈ আহিছোঁ। সদায় প্ৰত্যেকেই আমাক ঠগি আহিছে, প্ৰত্যেকেই আমাক প্ৰতাৰিত কৰি আহিছে, আৰু এইটো সত্য। অসম আন্দোলন হৈছিল, 835 জন শ্বহীদ হৈছিল, কি পালো আমি? আজিলৈকে এজনো বিদেশী বহিষ্কাৰ হ'লনে? নাই হোৱা। অসম চুক্তি পালো আমি, কিন্তু অসম চুক্তিও ৰূপায়ণ নহ'ল আজিলৈকে। কোনো এখন চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলে। অসমীয়া জাতিৰ স্বাৰ্থত কোনো এখন চৰকাৰে অসম চুক্তি ৰূপায়ণ নকৰিলে। সামাজিক তথা সংবাদ মাধ্যমৰ আলমত বৰষাৰ ব্যক্তিত্বক বিচাৰি চোৱাৰ এই হেঁপাহ ভৱিষ্যতলৈ উদ্ভাসি উঠক আৰু অধিক প্ৰগাঢ় ৰূপত। শেষত পুনৰ বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ বৈবাহিক জীৱনলৈ যাচিলোঁ আন্তৰিক শুভকামনা। তুমি মই এদিন জানা ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনা